নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ব্লগটোলৈ স্বাগতম জনাইছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজি আহিলোঁ পিকনিক খাবলৈ। আমি আহি পালোঁ পিকনিকৰ প্লেচ। চাওকচোন, এই গাড়ীৰ পৰা বস্তুবিলাক নমাইছোঁ। প্লেচটো ইমান ধুনীয়া হয়। এয়া আমাৰ সোৱণশিৰি পাৰত ঘাগৰ হয়, চেকবান। বা আহি পেলানি ভাগৰ লাগি গ'ল, বেছি দূৰ নহয়, পাতিখন পাৰি ৰেডি কৰি মেলি তাই শুইয়ে দিলে আৰু এয়া ভাগিন দুজনী। ল'ৰা ছোৱালীবিলাক যে অকল মোবাইল চোৱাতে ব্যস্ত, নেওঁতে এনজয়মেণ্ট কি বুজি নাপায়। এয়া আমাৰ কেৰাহী উঠিলে আৰু জুই চুই জ্বলি চাহৰ কাৰণে যোগাৰ কৰি ল'লোঁ। মানুহজনে পূৰা বস্তু যোগাৰ কৰি আছে। বায়ে একেবাৰে ফৰেনাৰ নিচিনা চশমা তচমা লগাই লৈছে আৰু এয়া মায়ে বস্তু যোগাৰ কৰি আছে। ঘৰৰ মানুহৰ লগত ওলাই গৈ এসাঁজ আঁতৰত খাবলৈ পোৱাৰ মজাটো বেলেগ আৰু। বায়ে কমলা গুচাই আছে। এনেকৈ আমাৰ পিকনিক ৰেডি হৈ গ'ল আৰু এতিয়া মাংসৰ কাৰণে যোগাৰবিলাক কৰিছে। তাৰপিছত চাওকচোন, মেইন দায়িত্বটো একেবাৰে মোৰ হাততে পৰিলে। মানে পিকনিকত গৈ একদম মাংস বনোৱা দায়িত্ব পৰিলে মানে বাকী আৰু এনজয়মেণ্ট থাকিয়ে যায় আৰু। ফটো চটো মাৰিমগৈ বুলি ভাবিছিলোঁ ধুনীয়াকৈ, কিন্তু নহ'লে। ভাবিলোঁ মাহঁতক কষ্ট দি থকাতকৈ নিজে আজি বনাওঁচোন ধুনীয়াকৈ। ইমানখিনি মাংস বনাবলৈ অকণমান ভয়ো লাগে, কিন্তু পটককৈ বনালোঁ আৰু। এতিয়া আমাৰ বনোৱা হৈ আছে। টেঙা কাটিছে, বৰটেঙা ঘৰৰ পৰা লৈ আহিছিলোঁ। মাজে মাজে গান লাগি আছে, ফূৰ্তিও লাগি আছে, সেইকাৰণে অকণমান নাচিও আছোঁ আৰু। ইয়াৰ চাওকচোন, খাই বৈ হ'লত দাদা আৰু আমি এনেই নাচিছোঁ আৰু অলপমান। বস্তু পাতি ভৰাইছে আৰু যাবৰ হ'ল, পেলিও পৰিলে। বাও আহি জইন কৰিছে, অকণমান নাচে, আমি নাচি থকা দেখি। এয়া বস্তু পাতি সামৰিছে আৰু আমি যাবলৈ ওলালোঁ। এইখন নদীখনৰ পাৰে পাৰে ৰাস্তাটো চাওকচোন, ইমান ধুনীয়া জেগাটো, ক'বলৈ ভাষা নাই আৰু। মানে ইমান ধুনীয়া জেগাটো, মানে এৰি যাবলৈ মন নাই। আৰু এয়া সৰিয়হনিৰ দৰে আছেইতো, ইয়াতে অলপ ফটো দুখনমান নুঠিলে বাৰু হয়নে। এনেকৈ ধুনীয়াকৈ ফটো উঠিলোঁ যাবৰ টাইমত। আন্ধাৰ হ'ল, ফটোবিলাক ভাল নাহিলে আৰু। চাওকচোন, ইমান ধুনীয়া জেগা, আমাৰ একেবাৰে ওচৰতে আছে।